Hey guys, welcome back to another video. আজি ভিডিওটো বিশেষ কাৰণ খানাটো হ'ল আপোনাৰ সৰু সৰু বাচ্চা পাৰ্টিৰ কাৰণে আহক আজি কি বনাও চাওঁ এইটো মই মেকাৰণি 1 বল লৈছোঁ বলটো আপোনাৰ অভেন বল হয় অলপ যথেষ্ট ডাঙৰ হয় 12টা সৰু ল'ৰা-ছোৱালীৰ কাৰণে আনাফ হ'ব আৰু আপোনাৰ মই সবজিত লৈছোঁ আপোনাৰ 3টা পিয়াজ লৈছোঁ গাজৰ লৈছোঁ নহৰু আৰু এয়া আপোনাৰ বন্ধাকবি কেপচিকামো এড কৰিব পাৰিলে মোৰ ওচৰত যিহেতু নাছিলে মই এড কৰা নাই মই কেৰাহীত আপোনাৰ এইটো নন ষ্টিকি হয় কেৰাহীখন ইয়াত পানী বইল কৰিছোঁ তাত নিমখ আৰু অলপমান ৰিফাইন তেল এড কৰিম যাতে আপোনাৰ মেকাৰণিখিনি বইল সোনকালে হয় নিমখ ধুনি দিছোঁ আৰু ৰিফাইন অইল দিছোঁ যিহেতু তাত আপোনাৰ মেকাৰণিখিনি ষ্টিকি হৈ নাযায় লাগি নাযায় আৰু ফৰফৰীয়া হৈ থাকে আৰু বেছি কুক কৰিব নালাগে হাফ কুক কৰিলে হৈ যাব এইদৰে মই আপোনাৰ মেকাৰণিখিনি ইয়াত দি গৈছোঁ এতিয়া অলপ দেৰি মই ঢাকি থৈ দিম যাতে সোনকালে বইল হৈ যায় অলমোষ্ট আমাৰ হাফ কুক হৈ গ'ল মেকাৰণি এতিয়া মই আপোনাক দেখাম টেক্সচাৰটো মোৰ ভালেই লাগিছে একদম পাৰফেক্ট টেক্সচাৰ হৈছে যেনেকুৱা মোক লাগিছিলে মই ইয়াতে এইটো ৰাখিম আৰু নেক্সট আপোনাৰ মই ভেজিটেবলখিনি কুক কৰি ল'ম এতিয়া মই আপোনাৰ মেকাৰণিখিনি কি কৰিছোঁ এনেকৈ ঠাণ্ডা পানীৰে ধুই লৈছোঁ গৰম পানীয়ে মই বইল কৰি ল'লোঁ এতিয়া ঠাণ্ডা পানীয়ে ধুই লৈছোঁ যাতে তাত যদি কিবা আছিলে গোটেইখিনি আপোনাৰ গুচি যাব ৰিন্স হৈ পেলাই চাফা হৈ যাব আৰু গোটেইখিনি আপোনাৰ গৰম হৈ নাথাকে আৰু থেপা থেপিকৈ লাগি নাযায় এতিয়া মই কেৰাহীখন গৰম কৰি ইয়াত ভেজিটেবলছ যোনখিনি আছিলে সেইখিনি অকণমান ভাজি ল'ম প্ৰথমতে পিঁয়াজ দি ল'ম বাকীখিনি যোনখিনি আছিলে সেইখিনি আপোনাৰ গোটেই ভেজিটেবলছ ইয়াত এটা এটাকৈ দি যাম মেকাৰণি আপোনাৰ বহুত ষ্টাইলত বনাব পাৰি মই আজি ক্ৰিমি ষ্টাইলত বনাম অকণমান ইটালিয়ান হ'ব আৰু যিহেতু সৰু ল'ৰা-ছোৱালীক খুৱাম সেইটো কাৰণে তেওঁলোকে চিজি ক্ৰিমি এইবোৰ ভাল পায় যে সেইবাবে মই তেওঁলোকৰ টেষ্টৰ অনুসৰি বনাইছোঁ এতিয়া চব্জিখিনি দি থাকোঁতে খালি এটা কথাই মনত ৰাখিব লাগিব আমি বেছি নিমখ এড কৰিব নালাগে ইয়াত যদি আমি চাফিচিয়েণ্ট নিমখ এতিয়াই এড কৰি দিওঁ আপোনাৰ ইয়াত বাটাৰো ইউজ কৰা হ'ব চিজো ইউজ কৰা হ'ব যিহেতু বাটাৰ চিজ এইবোৰ চব নিমখীয়া বস্তুৱেই হয় বেছি নিমখ হৈ গ'লে খাবলৈ টেষ্টটো বেয়া হ'বৰ কাৰণে একদম কম পৰিমাণত নিমখ প্ৰথমতে ইউজ কৰিব লাগে যদি পাছলৈ ভাবে যে কমিছে তেতিয়া এক্সট্ৰাকৈ এড কৰি দিলে হয় খালি এতিয়া বৰ্তমান আমি বেছি নিমখ ইয়াত এড নকৰোঁ এতিয়া আপোনাৰ এইখিনি গোটেই ভেজিটেবলছখিনি দিয়া হ'ল বন্ধাকবিটো আছে বন্ধাকবিটো মই শেষত দি পেলাই অকণমান লৰাই পেলাই এয়া আঁতৰাই ৰাখিম নহৰু এড কৰিছিলোঁ অলপ আগত সেইটো ক'বলৈ পাহৰি গৈছোঁ আপোনালোকক নহৰু এড কৰাৰ পিছত এতিয়া বন্ধাকবি সকলোখিনি ইয়াত দি দিম আৰু অকণমান ভাজি ল'ম বেছি একদম সিজি যোৱাকৈ নাভাজোঁ একদম স্লাইটলি ভাজি ল'ম যাতে আপোনাৰ অকণমান কেঁচা ভাৱটোহে যায় কিন্তু বেছি সিজি গ'লে আপোনাৰ টেষ্টটো ভাল নালাগে যিহেতু এইটো আমাৰ ইণ্ডিয়ান ষ্টাইল নহয় সেইটো কাৰণে আপোনাৰ বস্তুবোৰ অকণমান কেঁচা কেঁচা থাকিলে ভাল লাগে এতিয়া প্ৰথমটো মছলা মই ইয়াত আপোনাৰ কিটচেন কিঙৰ ইউজ কৰিম কিটচেন কিংটো ইয়াত প্ৰথম অকণমান দি ল'ম বেছি নিদিওঁ তাৰপাছত আপোনাৰ মই আৰু এটাহে মছলা ইউজ কৰিম সেইটো গৰম মছলা ইয়াত মই প্ৰথমতে আপোনাৰ মছলা ইউজ কৰিছোঁ এইটো গৰম মছলা অলপ দিম বেছি নিদিওঁ একদম অকণমান দিম যিহেতু সৰু ল'ৰা-ছোৱালীয়ে খাব বেছি মছলা খোৱাটো ভাল নহয় সেইটো কাৰণে একদম কম পৰিমাণত দিম যিহেতু আমাৰ এতিয়া চব্জিখিনি হৈ গ'ল এতিয়া মই আপোনাৰ নন ষ্টিকি এখন কেৰাহী লৈছোঁ আপোনাৰ এইখনত মই এতিয়া বাকীখিনি আপোনাৰ ক্ৰিমি যেতিয়া মই মেকাৰণি বনাম বুলি ভাবিছোঁ এতিয়া মই আপোনাৰ প্ৰথমতে হোৱাইট চচটো বনাই ল'ম এতিয়া মই হোৱাইট চচ কেনেকৈ বনাম চাওক বাটাৰখিনি অলপমান কম বেছি কমো নহয় বেছিও নালাগে ইমানখিনিমান আপোনাৰ মই দেখিছে এয়া মই অলপমান বাটাৰ ইয়াত এড কৰিছোঁ বাটাৰখিনিত অকণমান ৰিফাইন অইল দি দিম বেছি নিদিওঁ একদম কম পৰিমাণত দেখিছে নহয় ৰিফাইন অইল দি লৈছোঁ দুটা আপোনাৰ যেতিয়া অলপমান মেল্ট হ'ব তাত মই আপোনাৰ এতিয়া দিম ময়দা দিম 1.5 চামুচমান ময়দা দিলে হৈ যাব 12জন ল'ৰা-ছোৱালীৰ কাৰণে অলপমান বেছি দিলেও একো নাইকিয়া আপোনাৰ হোৱাইট চচটো যিমান যোনে খাই ভাল পায় সিমান দিলে হয়
খালি মই প্ৰথম এতিয়া তেওঁলোকক ছাৰ্ভ কৰিম যেতিয়া কোনে হোৱাইট চচ খাই ভাল পায় নে বেয়া পায় সৰু আছিলে তেওঁলোকে মানে তেওঁলোকৰ টেষ্টত গম নাপাওঁ কাৰণে মই একদম কম পৰিমাণতে ইয়াত এড কৰিছোঁ। এইটো আপোনাৰ ময়দাটো মই আপোনাৰ নিজৰ আন্দাজমতে ল'ম। এইটো অলপমান 1 চামুচ দিছোঁ, তাৰপিছত আৰু অলপমান একদম স্লাইটলি অলপমান দি পেলাই এতিয়া মই এইখিনি লৰাম। এইদৰে মই আপোনাৰ অকণমান এই গোটেই হেৰিখিনি লৰাই থাকিম, বাটাৰ আৰু আপোনাৰ ময়দাখিনি, যাতে আপোনাৰ অকণমান ব্ৰাউনিছ শ্বেড এটা আহি যায়। বেছি নিসিজালেও হ'ব, ব্ৰাউনিছ শ্বেড এটা আহি গ'লে হ'ব, কাৰণ পাছত আপোনাৰ মই গাখীৰ আৰু পানী এড কৰিলেতো সিজি যাবই অলৰেডি। খালি অকণমান দেৰি আপোনাৰ যেতিয়া কেঁচা ভাৱটো যাব, এইটো মই অকণমান ভাজি থাকিম। এইদৰে আপোনাৰ মই ভাজি লৈছোঁ। অলম'ষ্ট আপোনাৰ মোৰ ভাজা হৈ গৈছে, এয়া দেখিছে নহয়। দেখাত কোৱান্টিটিটো বহুত কম লাগিছে, খালি আপোনাৰ যেতিয়া মই ইয়াত এড কৰিম আপোনাৰ গাখীৰ আৰু পানী, তেতিয়া আপুনি দেখিব কিমান বেছি হৈ যাব। ইয়াত মইতো আমুল তাজা ইউজ কৰিছোঁ গাখীৰ। এইখিনি আপোনাৰ আমুল তাজা দিয়াৰ লগে লগে আপোনাৰ অকণমান কি হ'ব, গোটেই টেক্সচাৰটো গোট খাই যাব। তাৰপিছত আৰু অলপ এড কৰি পেলাই সৰহকৈ আপোনাৰ কৰি পেলাই আপোনাৰ মই লৰাই থাকিব লাগিব, যাতে আপোনাৰ লামচেছবোৰ অকণমান মিহি হৈ যায়, টেক্সচাৰটো ভাল হয়, ক্ৰীমি নিচিনা হয়। এতিয়া গোটেইখিনি এবজৰ্ব কৰি ল'লে, যিমান মিল্ক আছিলে আপোনাৰ গোটেই ময়দা আৰু বাটাৰে এবজৰ্ব কৰি ল'লে। এতিয়া আপোনাৰ যিমান পানী দি থাকে আৰু সিমান এবজৰ্ব নহয়, লিকুইডি আৰু ক্ৰীমি টেক্সচাৰটো আহি যাব। এতিয়া মই ইয়াত অকণমান পানী এড কৰিম, বেছি নহয়, অলপমান কম পৰিমাণত ইউজ কৰিম পানীটো। তাৰপিছত এতিয়া মই যিমান পাৰোঁ হাতখন আপোনাৰ লৰাব লাগিব ইয়াত, যাতে যিমান পাৰোঁ মোৰ লামচেছখিনি নাইকিয়া হয় আৰু টেক্সচাৰটো ক্ৰীমিলৈ কনভাৰ্ট হৈ যায়। এতিয়া মই ইয়াত অলপমান জালুক ইউজ কৰিছোঁ, নিমখ একো দিয়া নাইকিয়া, মই অকল জালুক প্ৰথম ইউজ কৰিছোঁ। জালুক অলপমান দি পেলাই লৰাম আৰু দেখিছে ক্ৰীমি টেক্সচাৰ আহি গৈছে অলম'ষ্ট, আৰু অলপমান লৰাই থাকিলে আপোনাৰ একদম পাৰফেক্ট টেক্সচাৰটো আহি যাব আমাৰ। ইয়াত মই এতিয়া অলপমান ইলাচি দালচেনি দিম, যোনখিনি মই অলৰেডি ঘৰতে পিচি ৰাখিছিলোঁ। সেই ইলাচি দালচেনি অকণমান যাতে গোন্ধটো ধুনীয়া আহে, সেইটো কাৰণে এড কৰিছোঁ। একদম কম পৰিমাণৰ, দেখিছে নহয়। আপোনালোকে মন কৰিছে চাগে কিমান অকণমান ময়দা দিছিলোঁ আৰু বাটাৰ দিছিলোঁ, এতিয়া কিমান বেছি হৈ গৈছে। আপুনি ইয়াত যিমান মিল্ক এড কৰিব, সিমান এইটো ফুলি ফুলি গৈ থাকিব টেক্সচাৰটো, আৰু সিমানেই ক্ৰীমি হৈ গৈ থাকিব। এতিয়া মই ইয়াত এড কৰিম চিজৱান চাটনি। এইটো ইমান স্পাইচি নহয়, একদম ধুনীয়া, আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে খাব পৰা জোখত আছে। মই ইয়াত 1 চামুচ বা 1.5 চামুচমান ইউজ কৰোঁ। আৰু তাৰপিছত ইয়াত দিম আপোনাৰ মেয়নিজ, অলপমান মেয়নিজ দিম, যিহেতু আপোনাৰ 12টামান ল'ৰা ছোৱালী হ'ব মোৰ, সেইকাৰণে ইমানখিনিমান দিছোঁ। আৰু পাছত আৰু অকণমান লাগিলে এড কৰি দিম। এতিয়া এইখিনি দি পেলাই আপোনাৰ মই গোটেইখিনি আপোনাৰ মিহলাই ল'ম। আপোনাৰ যাতে কালাৰটো ধুনীয়া আহে, মই সেইটো কাৰণে এতিয়া ইয়াতে হোৱাইট চচতে আপোনাৰ মই চিজৱান দি দিছোঁ কালাৰটোৰ কাৰণে। খালি আৰু ডাৰ্ক হ'লে ভাল হয়, খালি বেছি যদি মই আপোনাৰ ইয়াত চাটনিটো দি দিওঁ, পাছত মানে কি হ'ব, আপোনাৰ ল'ৰা ছোৱালীখিনিয়ে খাব নোৱাৰিবও পাৰে, জ্বলা হৈ যাব বুলি। সেইটো কাৰণে মানে মই একদম কম পৰিমাণত দিছোঁ। কালাৰতকৈ আপোনাৰ খোৱা টেষ্টটো বেছি ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে আপোনাৰ সৰু ল'ৰা ছোৱালী যিহেতু জ্বলা খাব নোৱাৰিব, আৰু চাটনিটো ইমান জ্বলা নহ'লেও খালি অকণমান আছে, যিহেতু আপোনাৰ চিজৱান চাটনি হয়, সেইটো কাৰণে অকণমান আছে। এতিয়া মই ইয়াত আপোনাৰ যোনখিনি ভাজি মই অলৰেডি আপোনাৰ ভাজি ৰাখিছিলোঁ, গোটেই যিমান আছিলে গোটেইখিনি ইয়াত আপোনাৰ মই এড কৰি পেলাই অলপমান লৰাম। আৰু তাৰপিছত ইয়াত মই গোটেই মেকৰণিখিনি যোনখিনি সিজাই ৰাখিছিলোঁ, সেইখিনি ইয়াত দি দিম। ইয়াত আৰু অকণমান আপোনাৰ মিল্ক এড কৰিছোঁ, যিহেতু টান হৈ গৈছে, ডাঠ হৈ গৈছে, অকণমান মিল্ক এড কৰি গৈ থাকিম। আপোনালোকৰ যদি টান হৈ যায় বস্তুটো বনাই থাকোঁতে, পানী আৰু মিল্ক আপুনি এড কৰি গৈ থাকিব পাৰে, যাতে আপোনাৰ টেক্সচাৰটো ধুনীয়া লিকুইডি হয় আৰু গোটেই বস্তুখিনি ভালকৈ আপোনালোকে দিব পাৰে ইয়াত।
এতিয়া মই ইয়াত আপোনাৰ সিজাই ৰখা মেকৰণিখিনি অলপ অলপকৈ এড কৰি গৈ থাকিম। গোটেইখিনি একেলগতে এড নকৰোঁ, আপোনাৰ লৰাবলৈ দিগদাৰ হ'ব। কেৰাহীখন সৰু যিহেতু, ইমান বেছি ডাঙৰ নহয়, অভাৰলোড হৈ যাব আৰু মানে আপোনাৰ বস্তুটো ভালকৈ গোটেইখিনি মিক্স নহ'ব। সেইটো কাৰণে মই একদম কম পৰিমাণত অলপ অলপকৈ এড কৰি গৈ থাকিম সেইদৰে, আৰু তাৰপিছত আপোনাৰ লৰাই গৈ থাকিম যাতে গোটেই যিমান হোৱাইট ক্ৰীম আছে গোটেই মেকৰণিখিনিত লাগি যায়। আপোনালোকে মন কৰিছে চাগে, এয়া মই মাজে মাজে চিজৱান চচ এড কৰি গৈ আছোঁ যাতে আপোনাৰ কালাৰটো আহে। খালি আপোনাৰ মই যদি প্ৰথমতেই যেতিয়া আপোনাৰ হোৱাইট চচটো বনাইছিলোঁ, তেতিয়া যদি মই সৰহকৈ এড কৰি দিয়া হ'লে কালাৰটো আপোনাৰ ইমান বেছি নাহিলে হয়, কিন্তু টেষ্টটো বেয়া হৈ গ'ল। সেইকাৰণে মই মাজে মাজে এড কৰিছোঁ। ইয়াত দেখিছে নহয়, বেছি সৰহকৈ বনালে মানে সেইটোৱে দিগদাৰ। আপোনাৰ দেখিছে ইমান টান হৈ গৈছে। এতিয়া আকৌ অলপমান আপোনাৰ পানী আৰু গাখীৰ মই এড কৰিব লাগিব যাতে গোটেইখিনি ভালকৈ মিক্স হয়। আপোনাৰ এনেও বস্তু কি হয়, যিয়ে বস্তু নহয় আপোনাৰ কম পৰিমাণত বনালে বিৰাটেই ভাল হয়, বনাবলৈও ভাল হয়, টেষ্টিও ভাল হয়। কিন্তু এইটো মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে ভাল টেষ্ট হয়। কিন্তু মানে কমকৈ বনালে আপোনাৰ কোৱান্টিটিটো কম লাগে, দিবলৈ আপোনাৰ ভাল হয়। এতিয়া মই সৰহকৈ যেতিয়া বনাইছোঁ, চব বস্তু আপোনাৰ অলপমান এমাউণ্টটো বেছি বেছিকৈ দিব লাগিব। সেইটো কাৰণে মই গাখীৰখিনি আৰু অকণমান দি লৈছোঁ যাতে আপোনাৰ ভালকৈ মিক্স হয়। এইদৰে আপোনাৰ লৰাই গৈ থাকিম। আৰু তাৰপিছত আৰু আপোনাৰ ইয়াত মই চীজ আৰু মেয়নিজ, চিজৱান চচ, চাটনি, এইখিনি যিখিনি লাগিছিলে সেই গোটেইখিনি মই মাজে মাজে অলপ অলপ এড কৰি গৈ থাকিম। আকৌ তাৰপিছত মেকৰণি এড কৰি গৈ থাকিম। সেইদৰে গোটেইখিনি ওৱান্স যদি মই আপোনাক গোটেইখিনি দি দিবলৈ হয়, একদমেই বেয়া হ'ব বস্তুটো বনাবলৈ। এনেকৈ একদম পাৰ্ট পাৰ্টকৈ দি আছোঁ। এয়া মোৰ অলম'ষ্ট আপোনাৰ খতম হ'ল। কালাৰটো অলম'ষ্ট ধুনীয়া আহিছে। ইয়াত মই এতিয়া আপোনাৰ মোক পেকেট চচ দিছোঁ, যোনখিনি আপোনাৰ মই এনেকৈ এই কিবা বস্তু আনিলে আপোনাৰ খাওঁতে দিয়েই, এনেকুৱা পেকেট চচ মই ৰাখি যাওঁ, গোটাই যাওঁ, সেই পেকেট চচ দিছোঁ। ইয়াৰ টেষ্টটোও ভাল লাগে আৰু প্লাছ আপোনাৰ টমেট' কেটচাপতকৈ আপোনাৰ এই কেটচাপটো ভাল লাগে অলপমান মোৰ টেষ্টটো। সেইটো কাৰণে মই এইটো গোটাই ৰাখিছিলোঁ। সেইখিনি মই ইয়াৰ আপোনাৰ 3 পেকেটমান দিম। এতিয়া লাষ্ট ইনগ্ৰিডিয়েণ্টছ আপোনাৰ মই এইটো শ্লাইচ চীজ দিম ইয়াত। এনেও সৰু ল'ৰা ছোৱালীয়ে চীজ খাই বহুত ভাল পায়, মই যিমানটোলৈকে জানো। সেইটো কাৰণে শ্লাইচ চীজ অকণমান দিলে ভাল পাব টেষ্টটো। সেইটো কাৰণে মই একদম লাষ্টত দিছোঁ যাতে চীজি টাইপৰ অলপমান টেষ্টটো আহে। এইটো এনেকৈ আপোনাৰ ৰাখি পেলাই মাজত সোমোৱাই পেলাই অলপমান ভাপত গলিবলৈ দিম যাতে আপোনাৰ ষ্টিকি ফ্লেভাৰটো আহিব, ষ্টিকি নিচিনা টেক্সচাৰটো হৈ যাব, খায়ো ভাল লাগিব, টেষ্টটো মাজে মাজে আহিব। সেইটো কাৰণে মই একদম মাজত সোমোৱাই পেলাই এইটো ঢাকি ৰাখিম অলপ দেৰি, যাতে আপোনাৰ এইটো একদম ভাপতে চীজটো মেল্ট হৈ যায়। একদম শেষত মই এতিয়া আৰু এখন চীজ এড কৰিম ইয়াত, যাতে আপোনাৰ চীজটো আপোনাৰ ভিতৰত যোনখিনি দিছিলোঁ সেইখিনি ভিতৰৰ মেল্ট হৈ পেলাই টেষ্টটো আহে। আৰু ওপৰত মই দিছোঁ কাৰণ আপোনাৰ যাতে মই ছাৰ্ভ কৰোঁতে ওপৰতো তেওঁলোকৰ চীজি এটা টেষ্ট আহে। আৰু তাৰ ওপৰত মই অকণমান চিজৱান চচ এড কৰি থ'ম চীজখিনি, যাতে মই যেতিয়া আপোনাৰ ছাৰ্ভ কৰিম চিজৱান চচ আৰু চীজৰ টেষ্টটো ইনষ্টেণ্ট পায় আৰু খাই ভাল লাগে যে। সেইটো কাৰণে এইদৰে মই অকণমান দেৰি গোটেই মেকৰণিখিনি আপোনাৰ মই ঢাকি ৰাখিম। এতিয়া যদি আপোনালোকে খানাটো বনাব বিচাৰে, আপোনালোকে নিজৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু মোৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।